নমস্কাৰ আজি আৰু পুনৰ এটা ভিডিঅ' লৈ আকৌ মই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি পাসপোৰ্ট সাইজ ফটো কেনেকৈ বনাব লাগে ইজি প্ৰসেস একেবাৰে সোনকালে মন থকাকৈ মই আপোনালোকক আজি ভিডিঅ'টো দেখুৱাবলৈ লৈছো। গতিকে স্টেপ বাই স্টেপ চাই যাব। ঠিক আছে, মই ভিডিঅ'টো আৰম্ভ কৰো। তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। গতিকে মই প্ৰথমতে কি কৰিম, ফটোশ্বপ ওলাই লৈছো। ফটোশ্বপ ওলাই লৈছো। একদম সহজ উপায় দি আছো, যোনটো কি সবে কৰি ল'ব পাৰে। গতিকে ঠিক আছে, আহি গৈছে। তো মই ফটো এটা লৈছো। ফটো এটা লওঁ, ইয়াৰ পৰা ডাইৰেক্ট এইটো ফটো এটা লৈছো, ডাইৰেক্ট ফটোশ্বপত মই দি লওঁ। ফটো এটা দিয়াৰ পিছত আমি কি কৰিম, ইয়াতে পেজ সাইজ এটা লওঁ, নিউ A4 সাইজ, এইটো A4 সাইজ। নামটো যদি লিখি ল'ব পাৰে, আৰু যদি নালাগে তেনেহলে দিব নালাগে, এনেকৈ থাকিলে এনেকৈ থৈ দিলে হৈ যাব। গতিকে সাইজটো কি হ'ব, 200 বা 300, আমি 200 লৈছো। ওকে মাৰিছো। ওকে মাৰাৰ পিছত কি কৰিম, আমি ইয়াতে যদি ফটোটো ডাঙৰ হৈ থাকে তেতিয়া আমি কি কৰিম, ইয়াতে ক্লোন ক্ৰপ টুলস যেটা আছে, ক্ৰপ টুলসত লগত আমি কি কৰিব পাৰো, ইয়াতে যেটো সাইজ আছে হাইট আৰু ওয়েট, এই সাইজটো আমি ইয়াতে 0.0 যিমান সাইজ লাগে আমি ইয়াতে লিখি দিব পাৰো। ঠিক আছে, এনেকৈ লিখি দিব পাৰো। হৈ গ'ল। এতিয়া হোৱাৰ পিছত আমি DPI টো যিমান বেছি হয় সিমান ভাল। DPI টো যিমান বেছি হয় সিমান ইয়াৰ যেটো কোৱালিটি হয়, কোৱালিটিটো সিমান ভাল হ'ব। গতিকে আমি এনেকৈ বনাই লওঁ। ঠিক আছে, এনেকৈ বনোৱাৰ পিছত কি হ'ব, আমি মিলাই লওঁ। মিলাই লোৱাৰ পিছত কি হ'ব, আমাৰ যিমানখিনি কাটিবলগীয়া থাকে কাটি ল'ব পাৰো। লগতে কাটি লোৱাৰ পিছত আমি কি কৰিব পাৰো, এইটো yes হৈ গ'ল। yes হোৱাৰ পিছত আমি কি কৰিম, এইটো ফটো হৈ গ'ল। এতিয়া মই এইটো ঠিক আছে, ফটো লোৱাৰ পিছত আমি কি কৰিম, মুভ টুলস ক্লিক কৰিলো। কৰাৰ পিছত আমি ঠিক আছে, মুভ টুলস ক্লিক কৰাৰ পিছত যদি মোৰ সাইজটো এইটো যেটো সাইজ আছে সেইটো সঠিক আছে না নাই মই চাবলৈ কি কৰিম, আকৌ মুভ টুলস থাকিব ইয়াতে, এনেকৈ বুটাম থাকিব, ডাবল ক্লিক কৰি দিলে। ডাবল ক্লিক কৰাৰ পিছত আমি ইয়াতে সেন্টিমিটাৰ, এইটো সেন্টিমিটাৰ। গতিকে নাই হোৱা, গতিকে নহলে আমি কি কৰিম, শিফ্ট ধৰি ল'ব লাগিব। শিফ্ট ধৰিব লাগিব, ধৰি লৈ শিফ্ট ধৰি লৈছো। তাৰ পিছত মই লেফ্ট ক্লিক দি টানি দিছো এনেকৈ, বা আমি ওপৰত গৈ লিখি দিলেও হৈ যাব, য'ত নেকি কন্ট্ৰল Z মাৰি দিছো, শিফ্ট ধৰি ললো। তাৰ পিছত আকৌ নাই নহয়, আকৌ দিছো শিফ্ট, আৰু অলপ আহিব, আৰু অলপ যাব।
yes এনেকৈ আমি মিলাই ললো control plus এনেকৈ আমি পাসপোর্ট সাইজ ফটো বনাই লব পাৰো বেছি যেতিয়ালৈকে অল্টাৰ আৰু লাগে অল্টাৰ যিমান লাগে আমি অল্টাৰ কৰি মেনুৰ কপি ফটোবিলাক বনাই লব পাৰো একদম ইজি প্ৰসেস হয় সকলোৱে পাৰিব আৰু যদি এটা যদি ডিলিট কৰিবলগীয়া হয় আমি কি কৰিব পাৰো এটা ডিলিট কৰিবলৈ লেজাৰ ফটো এটা ডিলিট লেয়াৰ নহল এটা ক্লিক কৰি ললো লেয়াৰ ডিলিট লেয়াৰ আৰু এনেকৈ আমি প্ৰতিটোকে ডিলিট কৰি লব লাগিব গতিকে এনে ধৰণৰ ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই থব আৰু লগতে আপোনালোকৰ ফ্ৰেণ্ডক এই ভিডিওটো শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই কামখিনি কৰি ল'ব পাৰে নিজৰ কামখিনি গতিকে আৰু ভিডিওটো কেনেকুৱা লাগিছে কমেন্ট বক্সত লিখিবলৈ নাপাহৰিব সো আজিলৈ ইমানতে আৰু পুনৰ নতুন এটা ভিডিও লৈ আকৌ নেক্সট খণ্ডত আকৌ উপস্থিত হ'ম গতিকে আজিলৈ ইমানতে ধন্যবাদ জয় অসম